হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি মই যাব ওলাইছোঁ এই মোৰ ঘৰৰ ওপৰত যে টিং লগাবৰ কাৰণে যে লোহা লগাই, তো সেই লোহাটো আনিবলৈ মই গৈ আছোঁ মোৰ ফাদাৰ মোৰ বছৰ লগত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। এই ওপৰৰ এইবিলাক খালী দেখিছেনে, এইবিলাকত মানে লোহা লগাই কাৰণে যে টিংটো লগাই, তো সেই আনিবৰ কাৰণে এই বছ যাই আছে। বছে তলত ৰখি থাকিব, মই তাতে উঠিম। ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া আমি যাম আমিন গাঁৱত। ৰাতিপুৱাই যি ৰ'দ দিছে, মই ভাবিছোঁ আজি পূৰা ফাটাব নহয়, বতৰ চেঞ্জ পূৰা। এয়া আমি আহি পালোঁ আমিন গাঁও। এই ব্ৰিজখন দেখিছেনে, তাৰে মানে এনেকৈ তলেদি সোমাই যাব, ঠিক তলেদি আৰু এই ব্ৰিজখন যে এই তলেদি এনেকৈ সোমাই গ'লে আমি পাই যাম। আৰু এয়াই হৈছে ফেক্টৰী য'ত ধোঁৱা ওলাই থকা দেখিছে আপোনালোকে। এনেকৈ মানে চিধাকৈ গৈ আমি এনেকৈ সোমাই যাম ৰাইট চাইডে। বেলেগ কিন্তু ধোঁৱা ওলাই আছে ন। এয়া মেইন গেট। তো সাগৰ ষ্টীলৰ গেটত আহিলোঁ, মানে আজি ৰবিবাৰ কাৰণে গোটেইখিনি বন্ধ। তো গাইজ আজিৰ কাৰণে বিফল হ'লোঁ। তো বাকী আৰু ঘৰত এতিয়া ঘূৰি যাব লাগিব, বস্তুটো যাতে কিনা নহ'ল আৰু কালিলৈ আহিব লাগিব আৰু গাইজ।